So welcome to everyone technical boss. আজি মই আপোনালোকক লৈ নতুন এটা ট্ৰিক্স লৈ আহিছো। এন্ড্ৰইড মোবাইল আজিকালি ম্যাক্সিমাম মানুহে ইউজ কৰে, কিন্তু ইয়াৰে ব্যৱহাৰ কৰিব প্ৰায়ে নাজানে। জানে যদিও ইমান ভিতৰৰ ট্ৰিক্স বিলাক নাজানে। তাৰে মই মোস্ট হিডেন এটা ট্ৰিক্স কৈ দিও আপোনালোকক। যদি আপোনালোকে কন্টাক্ট নাম্বাৰ সেভ কৰিব বিচাৰে বা কন্টাক্ট নাম্বাৰ আগতেও সেভ কৰিছে ফোনত নহলে সিমত, আপোনালোকে কি কৰে, এক বছৰ পিছত বা 2 বছৰ পিছত মোবাইলটো চেঞ্জ কৰে। চেঞ্জ কৰাৰ পিছত এই ফোনত থকা নাম্বাৰবিলাক বা সিমত থকা নাম্বাৰবিলাক বেলেগ মোবাইলত ভৰালে নাম্বাৰবিলাক আহি যায়, কিন্তু ফোনত থকা নাম্বাৰবিলাক আপুনি নাপায়। তাৰ কাৰণে আপোনাৰ প্ৰবলেম বহুত হৈ যায়, আপুনি বহুত টেনচনত পৰি যায় নাম্বাৰ বিচাৰি। তাৰ কাৰণে কি কৰিব লাগে, মই সেইটো ট্ৰিক্স আপোনালোকক দেখাই দিম। সো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহ'লে আপোনালোকে বুজি পাব। তাৰ আগতে কওঁ, যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ধৰণৰ কন্টেন্টবিলাকে আপোনালোকলৈ লৈ আহোঁ যাতে আপোনালোকৰ ইজি হৈ যায়। কাৰণ চেনেলটোৰ নামে হ'ল এভৰিৱান টেকনিক্যাল বছ, কাৰণ সকলোৱে যাতে টেকনিক্যাল বছ হৈ যাব পাৰে, তাৰ কাৰণে মই এনেকুৱা কন্টেন্টবিলাক লৈ আহোঁ। সো আপোনালোকে কি কৰিব লাগিব, নাম্বাৰবিলাক সেভ কৰাৰ আগতে এটা ইমেইল এড্ৰেছ ক্ৰিয়েট কৰিব লাগিব। ইমেইল ক্ৰিয়েট কৰাৰ পিছত আপুনি কি কৰিব, ইমেইলটো পুট কৰাৰ লগে লগে আপোনাৰ কন্টাক্ট লিষ্টত যিমান নাম্বাৰ সেভ কৰিব সেই কন্টাক্ট লিষ্টত আহি যাব। সো কেনেকৈ সেভ কৰিব লাগে, কেনেকৈ ইমেইল পুট কৰিব লাগে, A to Z মই আপোনালোকক দেখুৱাই যাম এইটো ভিডিঅ'ত। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, তেতিয়াহ'লে আপোনালোকে বুজি পাব। সো আহক মোবাইলৰ স্ক্ৰীন পেপাৰত চাই লওঁ। আপোনাৰ এটা ইমেইল আইডি লাগিব। ইমেইল আইডি যদি নাই তেতিয়াহ'লে আপুনি কি কৰিব, গুগল ক্ৰমত গৈ কিনে ইমেইল আইডি ক্ৰিয়েট কৰি ল'ব। ইমেইল আইডি ক্ৰিয়েট কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ সেটিং যেটো আছে সেটিংত গুচি যাব। সেটিংত যোৱাৰ পিছত আপুনি কি কৰিব লাগিব, যেটো আপোনাৰ একাউণ্টছ আছে, এইটো একাউণ্টছ দেখা পাইছে, একাউণ্টছত ক্লিক কৰিব। একাউণ্টছত ক্লিক কৰাৰ পিছত আপোনাৰ ইমেইল আইডিটো গুগলত দিব লাগিব, গুগল ইমেইল আইডি। এতিয়া চাওক মোৰ ইমেইল আইডি দুটা দিয়া আছে। তাৰপিছত আপুনি কি কৰিব, এই মেনেজ ইউৰ গুগল একাউণ্ট, ইয়াতে আপোনাৰ ইমেইল আইডি পুট কৰিব লাগিব। পুট কৰাৰ পিছত এতিয়া চাব মোৰ ইমেইল আইডিত এইটো কণ্টেক্ট SONCS কণ্টেক্টছ ইয়াতে আপুনি অন কৰি দিব লাগিব। অন কৰি দিয়াৰ পিছত এটা ৰিফ্ৰেছ হৈ থাকিব। যিমান আপুনি নাম্বাৰ সেভ কৰিব সব নাম্বাৰ আপোনাৰ গুগল জিমেইলত আহি যাব। মই এটা নাম্বাৰ সেভ কৰি আপোনালোকক প্ৰেক্টিকেলি দেখাই দি আছোঁ, চাব। ধৰক এতিয়া মই নাম্বাৰ এটা টুকিলোঁ, ধৰক কিবা এটা নাম্বাৰ এটা টুকিলোঁ। সো এড টু কণ্টেক্ট, এইটো চাওক এড টু কণ্টেক্ট কৰিলোঁ। ক্ৰিয়েট কণ্টেক্ট আছে, তো ক্লিক কৰাৰ পিছত এইটো চাওক ওপৰত মোৰ ইমেইল আইডি আহি গৈছে, দেখা হৈছে আপোনাৰ গুগল ইমেইল আইডি আহি গৈছে। আহি যোৱাৰ পিছত সেভ কৰি ল'ল। সকলোবিলাক নাম্বাৰ আপোনাৰ ডাইৰেক্ট গুগলত ইমেইল আইডিত সেভ হ'ব। সো যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব, মই ইয়াৰে সলিউশ্যনটো দিম। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকন প্ৰেছ কৰি দিব, কাৰণ মই এইটো চেনেলত এনেকুৱা কণ্টেণ্টবিলাকে আপোনালোকক দি যাম। আৰু বেল আইকনটো প্ৰেছ কৰিলে আপোনালোকে ফাৰ্ষ্ট মোৰ ভিডিঅ'টো পাই থাকিব আপডেট দিয়াৰ লগে লগে। সো থেংক ইউ।